হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? ভালে আছে নিশ্চয়, মোৰো ভালেই। পোনপ্ৰথমতে সমগ্ৰ দেশবাসীলৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি নাৰী দিৱসৰ ওপৰতে এটা ভিডিঅ' লৈ আহিছোঁ, সকলোৱে চাব বুলি আশা ৰাখিলোঁ। নাৰী দিৱসৰ ওপৰতে এটা সৰুকৈ ভিডিঅ' বনাইছোঁ। কেনেকুৱা হৈছে নাজানো, আপোনালোকে শেষৰলৈকে চাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে ব'লকচোন আজি আমাৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিওঁ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে উদযাপন কৰা হয়। এতিয়া আহোঁ ইয়াৰ জন্ম কাহিনীলৈ। ইতিহাসৰ পাত লুটিয়াই চালে গম পোৱা যায় যে 1911 চনৰ 19 মাৰ্চত প্ৰথমবাৰৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হৈছিল। আৰু ইয়াৰ আয়োজন হৈছিল প্ৰথমবাৰ ডেনমাৰ্ক চহৰ, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড আৰু জাৰ্মানীত। তাৰ পাছত কিবা কাৰণত 1921 চনত ইয়াৰ তাৰিখটো সলনি কৰি ৮ মাৰ্চ কৰি দিয়া হয় আৰু তেতিয়াৰে পৰা আজিলৈকে বুলি সমগ্ৰ বিশ্বতে এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। এতিয়া জানো আহক ইয়াৰ উদ্দেশ্যৰ কথা। বিশ্বৰ বিভিন্ন প্ৰান্তত মহিলাৰ প্ৰতি সন্মান, প্ৰশংসা আৰু প্ৰেম ভাৱ জগাবলৈ এই দিৱস পালন কৰা হয়। জাতি, ধৰ্ম, ভাষা, সংস্কৃতি, অৰ্থনৈতিক বা ৰাজনৈতিক ভেদাভেদ পাহৰিয়ে মহিলাসকলক কৃতিত্বক স্বীকৃতি জনোৱাৰ উদ্দেশ্যেৰে এই দিনটো পালন কৰা হয়। এই নাৰী দিৱসৰ জৰিয়তেই নাৰীত্বৰ উৎসৱ পালিত হয়। সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত মহিলাসকলৰ কৃতিত্বক চিহ্নিত কৰিবলৈ এই দিৱসটো পালন কৰা হয়। পাৰিবাৰিক, ব্যক্তিগত বা পেছাদাৰী জীৱনত মহিলাসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই দিনটো পালনৰ যোগেদিয়ে এই বিষয়টো সকলোৰে সন্মুখত তুলি ধৰি সচেতনতা প্ৰচাৰৰ চেষ্টা চলোৱা হয়। আপোনালোক সকলোৱে হয়তো জানেই যে প্ৰত্যেক বছৰে এই নাৰী দিৱসটো বিভিন্ন ধৰণৰ থিম বা উদ্দেশ্যেৰে পালন কৰা হয়। 2022 অৰ্থাৎ এই বছৰৰ মহিলা দিৱসৰ থিম হ'ল জেণ্ডাৰ ইকুৱেলিটি টুডে ফৰ এ ছাষ্টেইনেবল টুমৰো, অৰ্থাৎ লিংগ বৈষম্যহীন সম অধিকাৰৰ সমাজ নিৰ্মাণ। নাৰী দিৱস হ'ল নাৰীক সম অধিকাৰ, সম বিকাশ, সমমৰ্যাদাৰে আগুৱাই নিয়া আৰু আগুৱাই যোৱাত উৎসাহিত কৰাৰ লক্ষ্যৰে সংকল্প লোৱা এটা দিন। শেষত এটাই কথা কওঁ, অকল ৮ মাৰ্চৰ দিনটো বুলিয়েই নহয়, বছৰৰ প্ৰত্যেকটো দিনেই নাৰীৰ বাবে হওক। ধন্যবাদেৰে আকৌ এবাৰ শুভ আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ নাৰীক আজি নাৰী দিৱসৰ পবিত্ৰ ক্ষণত শ্ৰদ্ধা, ভক্তি, সেৱা আৰু শুভেচ্ছা জনালোঁ। নাৰী তুমি জিনিব লাগিব জগত স্বাধীন ভাৱত, নাৰী তুমি জীয়াই থাকিব লাগিব নিজৰ সাহসত। আজিৰ আমাৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।